Hello friends, আজি মই এটা নতুন ভিডিও লৈ আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাম কেনেকৈ অতি সহজতে আৰু কম খৰচতে ঘৰত থকা সামগ্ৰীৰে প্লাষ্টিকৰ ফুল তৈয়াৰ কৰিব পাৰি। এয়া দেখিছে মই কিছুমান প্লাষ্টিকৰ ফুল লৈ আছো আৰু এই ফুলসমূহ আমাৰ ঘৰৰ ড্ৰয়িং ৰুমৰ ডেকোৰেশ্যনত ইউজ কৰিব পাৰি। লগতে ই আমাৰ ঘৰৰ সৌন্দৰ্য বহনতো যথেষ্ট সহায় কৰে। গতিকে ফ্ৰেণ্ডছ, এই ফুলবোৰ বনোৱাৰ বাবে আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল এটা পলিথিন বেগ, যিটো আমি ঘৰৰ আমাৰ কিছুমান প্ৰয়োজনীয় সামগ্ৰী বজাৰৰ পৰা কঢ়িয়াই আনো, এখন ডাঠ কাগজ, কেইডালমান গুণা, এটা ফেভিকল আঠা আৰু এখন কেঁচি। আৰু কেইডালমান সৰু সৰু সূতা। ফ্ৰেণ্ডছ, প্ৰথমতে পলিথিনটো সৰু সৰুকৈ এনেকৈ কাটি ল'ব লাগিব। কেঁচিৰে কাটি ল'ব। সৰু সৰু টুকুৰা কৰি ল'ব। এনেকৈ টুকুৰা টুকুৰা কৰিব লাগিব। এতিয়া কটা টুকুৰাবোৰ এনেকৈ ভাঁজ লগাব লাগিব। এবাৰ ইফালে এবাৰ সিফালে এনেকৈ ভাঁজ কৰিব লাগিব। এতিয়া
এইখিনি সূতাৰে গাঁঠি দিব লাগিব সৰু এডাল সূতা লৈছো মই এই সূতাৰে গাঁঠি দিব লাগিব গাঁঠি দিব লাগিব এতিয়া সৰু সৰু ভাঁজবোৰ টুকুৰা টুকুৰিকে দুয়োফালে এনেকৈ কাটিব লাগিব এনেকৈ দুয়োফালে অলপ অলপকৈ কাটিব লাগিব আৰু কটা পাইসমূহ এনেদৰে ওপৰলৈ উঠাই দিব লাগিব এনেকৈ ওপৰলৈ উঠাই দিব যাতে ফুলৰ শ্বেপ এটা লয় দিব এতিয়া ওপৰত সমান হোৱাকৈ কেঁচিৰে অলপ অলপ কাটি দিব লাগিব যাতে ফুলটোৰ ওপৰ ভাগ সমান হয় এতিয়া তলফালে যে এই সূতাডাল আছে এই সূতাডালত গুণা সুমুৱাই এনেদৰে পকাই দিব লাগিব গুণা সুমুৱাই এনেদৰে পকাই দিব লাগিব এতিয়া আমি এই ফুলবোৰ থবৰ বাবে আমি এটা ফুলদানি প্ৰস্তুত কৰিম এই ফুলদানিটো ডাঠ কাগজেৰে প্ৰস্তুত কৰিম ডাঠ কাগজখন ঘূৰণীয়াকৈ পকাই আঠাৰে জোৰা লগাই দিব লাগিব এনেকৈ জোৰা লগাই দিব আৰু এখন সৰু কাগজ গোলকৈ কাটি ইয়াতো অলপ আঠা লগাই তলফালে জোৰা লগাই দিব ফুলদানিটো
লগাই দিব। এতিয়া আমি এই ফুলবোৰ এই দানিত এনেকৈ সজাই ড্ৰয়িং ৰুমত থ'ব পাৰোঁ। এয়া চাওক ফ্ৰেণ্ডছ, এনেদৰে আমি অতি সহজতে এটা ধুনীয়া প্লাষ্টিকৰ কিছুমান ধুনীয়া প্লাষ্টিকৰ ফুলৰ সৈতে ফুলদানি প্ৰস্তুত কৰিব পাৰোঁ। আপোনালোকেও এই ভিডিঅ'টো চাই এনেদৰে ফুলদানি কিছুমান প্ৰস্তুত কৰিব পাৰে আৰু ঘৰত সজাই থ'ব পাৰে। গতিকে ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।